এইটো মই পায়স বনাই আছোঁ এতিয়া। এই পায়স চাওক আপোনালোকে ৰাতি এটা ধুনীয়া ৰাতি হৈছে আপোনালোকে চাওক এটা ৰাতি ৰাতি আপোনাৰ মিছা পাব বাৰু এই ৰাতি এই পায়সৰ লগত আমাৰ এই পায়স চয়াবিনৰ তৰকাৰী আৰু মাছৰ গুড়া আছে মিক্স কৰি দিয়া গৈছে তাৰমানে। ইয়াত পায়সৰ লগত থাকিব চবিনৰ এখন আঞ্জা বনাইছোঁ দে। চবিন আছে ইয়াত, অকল চবিন আছে আৰু কি অকল নহয় আৰু কাৱৈ মাছ, কাৱৈ মাছ আছে আৰু গৰৈ আছে আৰু আমাৰ চেঙলী বুলি কয়। এই চেং মাছটো ইয়াত আছে, ভিতৰত আছে। আমি চাওঁ পায়সৰে এইটো আমি মানে এটা খাদ্য আমি খাম আজি ৰাতি। আৰু মোৰ লগত আছে নৱপ্ৰজন্মৰ উঠি অহা ল'ৰা। ক'ব লাগিব তেখেতে ভাল সংসাৰ এখন কৰি আছে এতিয়া ন? কি সংসাৰ কৰি আছে নেকি? সংসাৰ কৰি আছে ন? সংসাৰ কৰি আছে জীৱনটোত। কিন্তু সংসাৰত কেনেকুৱা অনুভৱ হৈ আছে সংসাৰত কোৱা? মানে এতিয়া ধৰ কাম বন নাই, হয়, কেনেকৈ চলিম, কি কৰিম, ছোৱালী আছে তাৰমানে এতিয়া। মই তাৰ পিক্সাৰ দেখা নাই, তাৰ পিক্সাৰটো মই পায়সৰ পিক্সাৰটো দেখাই আছোঁ। আমি পায়সৰে খাম, কিন্তু সি কৈ আছে যে ল'ৰা ছোৱালী আছে, কিন্তু তথাপিতো সি কেনেকৈ চলাব এনেকৈ মানে আমাৰ এজন আছে যে ভাত বুলি কৈছে, পায়স হয়। ইয়াতে বহুত পায়স বনাইছো। এইটো হ'ল আমি চেং মাছ, কৰালি মাছ আছে আৰু এইটো চাওক কচু, এইটো কলপাত, এই ৰাতি এই ৰঙা এয়াই বস্তু বৰ সমস্যা। মই এইটো কি হ'ব জানো? অমৃত বৰ্ধন হ'ব। বাঢ়ি দিছো, বাদ দিয়াৰ লগে লগে জোলটো অলপ বনাব লাগিব। পায়স হ'ল, পায়স আমাৰ হৈ গ'ল। পায়সটো আমাৰ একদম ধুনীয়া গাখীৰ হৈছে ইয়াত। আৰু এই গাখীৰটো আমাৰ কি গাখীৰ দিছে নো? ছাগলী গাখীৰ দিলে আৰু ইয়াত ধুনীয়াকে ধুনীয়াকে বনাইছে। হাঁহি আছে। পায়স খাব লাগিল, পায়সটো আমি খাই লওঁ বাৰু, ভাল লাগিব। ধুনীয়া পায়স, ভাল লাগে। এয়া আমাৰ পায়স, আমি পায়স খাই আছো। খাব লাগে দে, অমৃত বৰ্ধন। হাই দেখাইছে খাব লাগব। ভিডিঅ' এটা মাৰি ধৰি মই এনেকে ভাল পাওঁ, বেছি হ'ব। মিঠা পায়স হ'ব, গাখীৰ এনেকে হ'ব। এনেকুৱাটো ভাল লাগে, এনেকুৱাটো খাব লাগে। আমি টিভি খানত আন্দাজত পেট বাগৰি যাব।